কালাৰটো বহুত ধুনীয়া হৈছে কিন্তু আলু মটৰ বনাই আছোঁ ক্লাউড কিচেনৰ কাৰণে আৰু এইটো গ্ৰেভি বনাই আছোঁ আলু দি দিলোঁ মটৰ দিম এতিয়া আৰু চেণ্টটো ইমান ধুনীয়া আহিছে কালাৰটো বহুত ধুনীয়া হৈছে দেখিলে খাওঁ খাওঁ লাগি আছে আজি সানডে হয় অলপ পিছত 7:30-8টাৰ পৰা আমাৰ যে যুদ্ধ আৰম্ভ হ'ব 12টালৈকে সেইকাৰণে ৰেডি কৰি থৈ আছোঁ আৰু চাটনি বনোৱা বাকী আছে বহুত কিবা কাম অলপ বাকী আছে এইবিলাক কৰি আছোঁ ষ্টাৰ্টিং কৰিলোঁ আৰু এতিয়া বাজে 6:30 হ'ব আমি এটা অৰ্ডাৰ ৰাতিপুৱা আহিছিলে এতিয়া নতুনকৈ বনাই আছোঁ ধুনীয়াকৈ আৰু এইটো একদম মাংসৰ চেন যেন আহিছে একো প্ৰিপাৰেশ্যন কৰি আছোঁ এই চব্জিটো শুকান ৰুটি হওক পুৰি হওক পৰঠা হওক বহুত টেষ্ট হয় খাবলৈ চব খাব পাৰিব আৰু এনেকৈতো আলুৰ দমে হৈ যায় এইটো চাওক চব্জি কালাৰ কেনেকুৱা হৈছে মই বনাই থকা আলু মটৰৰ কেনেকুৱা লাগিছে বাৰু চাওকচোন ধুনীয়া লাগিছেনে খায়ো টেষ্ট হ'ব যেন পাইছোঁ তো গাইজ এইটো চাওক আমাৰ 3 নম্বৰ অৰ্ডাৰ আহিছে সানডে আলু পৰঠা মছলা আলু পৰঠা এইটো 3 নম্বৰ অৰ্ডাৰ চলি আছে কৃষ্ণ ভজন এখানে মোৰ ছোৱালী বহি আছে আমাৰ মেনেজাৰ বহি আছে ইয়াতে লাজ পাইছে মুখটো লুকাই দিছে এফালে মাষ্টাৰ চেফ লাগি গৈছে পৰঠা এটা বহিছে আৰু আমি ৰাতিপুৱা এক থালি ভাত বজাবৰ কাৰণে ভাত ৰেডি হৈ আছে এইটো পৰঠা হৈ গ'ল ৰেডি আৰু মই দি আহোঁ গৈ কিমান নম্বৰ আমাৰ এতে জিএসটি নালাগে নহয় ই লাগে ফেচ আই লাইসেন্স ফুড সার্ভিস লাইসেন্সটো লাগে আৰু ট্ৰেড লাইসেন্সটো হ'লে বেছি ভাল সেইটো অনলাইনত ওলাব পাৰি পইচা দিব লাগে পইচা দিব লাগে মানে লগে লগে নাহে 1-2 দিনমান লাগে সিহঁতে ফোন কৰিব ভেৰিফিকেশ্যন কৰিব তাৰপিছত খুলিব ইচ্ছা আছে নেকি ক'ত আপোনাৰ ঘৰ ক'ত মই গণেশগুৰি মানে ডিসি অফিচৰ ফালে নিজৰ ঘৰ নে নিজৰ নহয় এনেকৈ ভাড়া হ'ব যদি খুলিলে মোক কণ্টেক্ট কৰিব মই চাম কিমান হেল্প কৰি দিব পাৰোঁ আৰু পে'মেণ্টবিলাক কেনেকৈ দিয়ে সপ্তাহে দিয়ে আপোনালোকৰ যেনেকৈ আপোনালোকৰ ডেইলি দিয়ে নে আমাৰ সপ্তাহত দিয়ে ইনচেণ্টিভ নাথাকে আমাৰতো বিজনেছে খালি আপোনালোকে যিটো ৰেট দেখায় চুইগি তাত ডেলিভাৰী চাৰ্জ লগাই দেখায় ন ডেলিভাৰী চাৰ্জ লগাই নেদেখায় আমাৰটোৱে দেখায় তাৰপিছত আমাৰটো ধৰক 100 টকা আৰু 100 টকাত 30 টকামান কাটে সিহঁতে সপ্তাহে মানে মনডে পে'মেণ্ট হৈ যায় নেকি ই দি দিয়ে মঙলবাৰ বুধবাৰে হয় আমি এনেকৈ বৰ্ড লগাই দিলোঁ বা ইমান ভেজাল নাই কাট খুলিলে খুলিব পাৰে অৰ্ডাৰ আহি গৈছে কি আছে ডবল অমলেট বাটাৰ আলু 2 পিচ বইল এগ আলু পৰঠা ৰাইচ 4 নম্বৰ অৰ্ডাৰ ডেলিভাৰীৰ কাৰণে আহি আছে তো আজি ৰাতিপুৱা 6টামান অৰ্ডাৰ আহিছে আৰু আপোনালোকে দেখা পাইছে সবে খুলিব বিচাৰি আছে ডেলিভাৰী বয়টো কৈ আছে মানে কেনেকৈ খুলিব লাগে কি কথা আৰু এইফালে আহিছে মুৰ্গী দিব লোকেল না কয়লাৰ চাওঁ আজি তাক মই এতিয়া এক্সপ'জ কৰিম কি লৈ আহিছে কয়লাৰ লৈ আহিছে না ব্ৰইলাৰ লৈ আহিছে এতিয়া লোকেল না কয়লাৰ আপোনালোকে জনাব দে কিমান কেজি লোৱা আপোনাৰ তাৰ মই কিবা দাম লওঁ নেকি কৈছোঁ মই বুলি হ'লে কি মোক দাম দেখি গ'ল নে মোক আৰু কিয় দিলে হয় মুখে লুকাই তই এইটো কিমান এইটো এই ৰঙাটো এইটো আপোনাক ল'লি 450 কি কওঁ এনে বেলেগো ক'লি মই আৰু হ'ব দে বাইদেউ 450 হে সিহঁতৰ কেজি মাংস লাগে খুদ পইচা আছে ঐ পইচা আছে মুৰ্গী ল'ব আহিছে পইচা আছে নি পইচা नहीं मुर्गी
জমেটো এনে মই দেখাই পাওঁ ৰবিবাৰ হ'লে 3-4টা দেখাবা ৰবিবাৰে বেছি আহে অকল আপোনালোকৰ তাতে আহিব এই বিজনেছ কৰোঁ যে জমাটোৰ আপুনি কৰে ক্লাউড কিচেন আছে ৰুটি পৰঠা পনীৰ আপোনাৰ তাৰ পৰা চাপ্লাইটো হয় গাড়ী এখন লৈ মই হেৰি কৰোঁ এয়া চিকেন বনাই আছোঁ মই চব ইমান ধুনীয়া কালাৰ আহিছে বঢ়িয়া লাগিছে চাই খায়ো ভাল লাগিব যেন পাইছোঁ এইটো চাওক গাইজ 7টা অৰ্ডাৰ আহিছে এতিয়ালৈকে আৰু বাকী আছে কিমান বা আহে তো ৰাইজসকল আজিৰ ভিডিঅ' ইমানে আছিলে বাই বাই টাটা কমেণ্ট কৰি দিব কমেণ্ট লাইক কৰি দিব দে